নমস্কাৰ সকলোকে মই যিটো কৈছিলোঁ এনামেল কালাৰ পেইণ্টিং কৰিম বুলি সেইটো হ'ল এয়া তাৰ বাবে মই এখন শুকুৱাই থৈছোঁ ৰ'দত শুনো এখন কি হয় কোৱাচোন এখন চিলিং ব'ৰ্ড কৈ দিয়া হয় এখনত পাপাই কি কৰিব পেইণ্টিং কৰিব এইজনী হ'ল মোৰ ছোৱালীজনী আজি মই আপোনালোকক মোৰ ঘৰৰ অলপ ওচৰৰ পৰিৱেশবিলাক দেখাম আৰ্ট কৰিম মাজে মাজে এনেকৈ কিছুমান সৰু সুৰা ব্লগছো দেখাম আপোনালোকক মই দেখাবলগীয়া কিছুমান দেখাম বুলি আগতেও কৈছিলোঁ সেই দূৰত যে দেখি আছে পাহাৰখন সেইখন হ'ল লহৰা পাহাৰ যিখন নেকি আমাৰ ঘৰৰ পৰা হয়তো 5-6-7 কিলোমিটাৰ আঁতৰত আছে তুমি লুকাচুপি খেলিবা এতিয়া লুকাচুপি খেলিবলৈ মোৰ সময় নাই শুনো অ'হ' চৰি মই এতিয়া খেলিব নোৱাৰোঁ দেই এইবিলাক বিলম্বী টেঙা সেইদিনাখন মই দেখাইছিলোঁ আপোনালোকক কিছুমানে হয়তো দেখা নাছিলে এইজোপা হ'ল বিলম্বী টেঙাজোপা এইবোৰ চব টেঙাবিলাক কেনেকৈ লাগি আছে এই কৰ্দৈৰ নিচিনাই দেখে গছজোপা কিন্তু কৰ্দৈৰ এবিধ বেলেগ প্ৰজাতি হয় 1 2 3 যোৱা তুমি লুকুৱা যোৱা তুমি ক'ত আছা শুনো মই তোমাক দেখা নাই ক'ত আছা তুমি ক'ত আছা মই তোমাক দেখা নাই দেখিলোঁ দৌৰা-দৌৰি নকৰিবা এতিয়া পৰি যাবা এই গছ দুজোপাৰ মাজেদি এই গছৰ মাজেদি যিটো ঘৰ হয়তো দেখিছে বা দেখা পোৱা নাই চাগে যিটো ঘৰ দেখা পোৱা যায় সেইটোৱে হ'ল মোৰ শহুৰৰ ঘৰ মোৰ প্ৰেম কাহিনী ইয়াৰ পৰা আৰম্ভণি হৈছিলে মই 99ত যেতিয়া ইয়াত আমি মাটি কিনিছিলোঁ আহিছিলোঁ ইয়াত থাকি ইয়াৰ পৰা মই চাওঁ যেতিয়া ধুনীয়া ছোৱালী এজনী মোক চাই আছে ময়ো দেখিলোঁ ময়ো চালোঁ সেনেকৈ আমাৰ প্ৰেম কাহিনী আৰম্ভ বাৰু সেইটোৰ ওপৰত আৰু পিছত ভিডিঅ' বনাম বাৰু এতিয়া ইমানখিনি নকওঁ আৰু এতিয়া আমাৰ এইটো ছাইড হ'ল বেক ছাইড আমাৰ এইখিনি হ'ল বেক ছাইড এইটো মোৰ ঘৰটো বহুত কষ্টৰে বনাইছোঁ লোন এতিয়াও মাৰা হোৱা নাই 6টা ৰুমৰ বনাইছোঁ সৰু সুৰাকৈ মেষ্টা টেঙা অলপ লগাই দিছোঁ তাৰপিছত এইবিলাক হালধি লগাইছোঁ অলপ তেনেকৈ এইটো ছাইড হ'ল আমাৰ ফ্ৰণ্ট ছাইড সেইফালে যিখন পাহাৰ দেখি আছে সেইখন হ'ল ফৰেপি পাহাৰ ফৰ্ট এপি বেটেলিয়ান যে এইটো দূৰত টিভি টাৱাৰটো দেখা পোৱা গৈছে এইটো হ'ল টিভি টাৱাৰটো যিটো নেকি ভাড়াঘৰ পাহাৰত আছে ভাড়াঘৰৰ যিখন পাহাৰ এইটো ছাইড আমাৰ ফ্ৰণ্ট ছাইড আৰু এইফালে হ'ল সেইখন যিখন পাহাৰ মানে হ'ল এই আমাৰ লাল গণেশ হৈ আমাৰ উলুবাৰী পাণ বজাৰ সেইফালে যায় এইটো হ'ল মোৰ ডাঙৰ ল'ৰাটো সি কি পঢ়ি আছে কৈ দিয়া কোন স্কুলত মডাৰ্ণ ইংলিছ স্কুল ঠিক আছে আৰু ক্লাছ কিমান কৈ দিয়া ক্লাছ 4ত মডাৰ্ণ ইংলিছত পঢ়ি আছে এইটি মোৰ ছোৱালীজনী যিজনী এতিয়া বয়স 4 বছৰ হৈছে বহুত মৰমৰ কি কৰি আছা শুনো তুমি টিভি চাই আছা টিভিত কি দি আছে বাল ভাড়াত দি আছে ন ঠিক আছে হয় ধুনীয়া কাৰ্টুন দি আছে দেই বঢ়িয়া আজি অফিচলৈ কণী আলু দমকে খাই যাব লাগিব কণী বইল কৰি এনেকৈ আলুৰ লগত বিলাহী দি এনেকৈ কণী দম বনাই খাই যাব লাগিব যিটো নেকি আমাৰ অসমীয়াত কণী দম বুলিয়ে কয় ন কণী দম খাই যাব লাগিব চব্জিয়ে নাই বজাৰ মানে কৰিবলৈ সময় নাপাওঁ এইপিনে অফিচ যাই পোৱাৰ লগে লগে তাৰপিছত
4টা বজাততো হেৰি হৈ যায়, বন্ধ হৈ যায় চব, ফ্ৰিজো খালী। কেইটামান জলকীয়া বিলাহী পৰি আছে আৰু নাই। এইটো হ'ল ঘৰৰে মুৰ্গী লোকেল কণী, বছ সেয়াই চব। তেতিয়াহ'লে আজি হৈ যাওক, কণী দমকে খাম আৰু। কণী দম খাই আজি অফিচলৈ যাম। টেষ্টি লাগে কিন্তু দেই, ভাল লাগে। অনলাইন ক্লাছ চলি আছে বেচেৰা। ল'ৰা ছোৱালীবিলাকৰ যে কি বিলাই হৈছে বেচেৰা, দেখিছেনে? অনলাইন ক্লাছ কৰিবলগীয়া হৈছে। আৰু ইহঁতৰ যিটো হেৰি পঢ়াৰ যিটো হেৰি মানে যিটো ধাউতি, যিটো মানে হ'ব লাগিছিলে সেইটো অলপ কম হৈ গৈছে আজিকালি বেচেৰা। ল'ৰা ছোৱালীবিলাকৰ বৰ শিক্ষাৰ ক্ষেত্ৰত মানে শিক্ষাৰ মানে হেৰি যিটো আমাৰ শিক্ষা সেইটো আচলটো পোৱা নাই বুলিয়ে ক'ব পৰা যায়। যিখিনি আচল পাব লাগিছিলে এতিয়া শিক্ষা, তাকে আমি কিন্তু এদিন বন্ধ পালে খুব ভাল পাইছিলোঁ ন। এতিয়া কিমান বৰ হৈ গৈছে এণ্টে ন ঘৰতে। শুনো, তুমি কি কৰি আছা এইবিলাক? জোৰে কোৱাচোন। কিহৰ লগত? পুতলা? অঁ ইচ্ছা, তুমি এইবিলাক কি মানে এনেকৈ চব উলিয়াই ল'লা যে? দেখিছে, এইবিলাক হ'ল তাইৰ খেলাৰ সঁজুলি। পুতলাটো কি কৰিছা? চোলা পিন্ধাই দিছা নেকি পুতলাটো? অহ, পুতলাটোক চোলা পিন্ধাই দিয়া, কাপোৰ কানি পিন্ধাই দিয়া। অ' চুইমিং পুলত যাব ওলাইছে, ঠিকে আছে দিয়া। আৰু এইকেইটা ইমান ধুনীয়া তোমাৰ টেডিকেইটা, কোন কোন হয় এইকেইটা? পেণ্ডা আৰু ৰেবিট। অঁ পেণ্ডা কোনে এইবিলাক কি ৰং কৰি দিলে চকুত? ব্ৰাউন হ'ব লাগিছিলে। অঁ কৃষ্ণ প্ৰভু, দিনটোৰ কাৰণে ওলালোঁ, দিনটো ভালে কুশলে যায় যাতে। এতিয়া ডিউটিলৈ ওলালোঁ, গৈ আছোঁ। এই আমাৰ পাহাৰৰ পৰা মই এতিয়া নামি গৈ আছোঁ অফিচলৈ বুলি। মুখত মাস্ক পৰিধান কৰি লৈছোঁ, গৈ আছোঁ। এইটো হ'ল অল আছাম ট্ৰাইবেল সংঘ। মধুৰি লাগিছে। অল আছাম ট্ৰাইবেল সংঘটো দেখাই দিওঁ আপোনালোকক অলপ। প্ৰায় 10 বিঘা মাটি আছে তেওঁলোকৰ। এইটো হ'ল অল আছাম ট্ৰাইবেল সংঘ। অল অসম ট্ৰাইবেল সংঘ হয় এইটো। এইখন এই দূৰলৈকে যিটো ৱাল সীমা দেখা পাইছে সেইডোখৰলৈকে মাটি, আৰু বেক চাইডো আছে, ইয়াৰ বেক চাইডো আছে। এয়া চাওক, এয়া গুৱাহাটীৰ আধা বুলি ক'ব পৰা যায় আৰু যিমান দেখি আছে। এইখন পৰিবী পাহাৰখন ফ'ৰ্ট এবি বেটেলিয়ন। এইখিনি ওদালবাক্ৰা বুলি কয়। এইখিনি হ'ল ওদালবাক্ৰা কাহিলীপাৰা। এইখন মডাৰ্ণ ইংলিছ স্কুলখন, য'ত নেকি মোৰ ল'ৰা ছোৱালী দুটা পঢ়ে। এইখিনি যিটো পাহাৰখন ডাউনত নামিছে এইটো হ'ল গণেশগুৰি। এইডোখৰ গণেশগুৰি এৰিয়া, এইডোখৰ গণেশগুৰি পৰে। এই ডাউনত যিখিনি নামিছে সেইটো গণেশ মন্দিৰ। তাতে ইয়াতে যেতিয়া দিৱালী হয়, যেতিয়া দীপাৱলী হয়, কি ধুনীয়া লাগে ইয়াৰ পৰা চাবলৈ। এইটো মোৰ ঘৰৰ কাষতে, এইটো ঘৰৰ এইটো চাইডে এইফালেদিও নামিব পাৰে। এইটো ৰাস্তা বনোৱা হোৱা নাই ইমান ভালকৈ।
আৰু ফ্ৰণ্ট চাইড সেইফালেদি বেছি থিয় নহয়, ভাল হয়। মই তললৈ নামি গৈ আছোঁ। এইটো ৰাস্তাটো ধুনীয়াই বহলা হ'ল, কিন্তু যেতিয়া বৰষুণ দিয়ে ওপৰৰ পানীবিলাক আহি এইটো দেখিছে ৰাস্তাৰ মাজেৰে নলা কৰি লৈ গৈছে। খুব সোনকালে হ'ব বুলি কৈ আছে ৰাস্তাটো, কিন্তু এতিয়ালৈ হোৱা নাই বাৰু। মই এতিয়া গৈ আছোঁ মোৰ শহুৰ দেউতাৰ ঘৰলৈ। শহুৰ দেউতাৰ ঘৰতে মোৰ স্কুটিখন থাকে। যিটো ৰাস্তা দেখুৱালে সেইফালেদি মোৰ ঘৰলৈ স্কুটিখন উঠাব নোৱাৰোঁ এতিয়া। এয়া হ'ল নিজৰ পৰা নামঘৰ আমাৰ। কৃষ্ণ। এইটো হ'ল মোৰ শহুৰ দেউতাৰ ঘৰটো। আৰু এইখন হ'ল মোৰ বসন্তী। এইখনে মোক ডিউটিলৈ লৈ যাব, মোৰ জীৱন বাটৰ লগৰী। আহক তেতিয়াহ'লে আমাৰ অফিচৰ কাছাৰীৰ ফালে যাওঁ। আহি থাকক মোৰ লগত কাছাৰীৰ ফালে। ধন্যবাদ, আহক। মই এতিয়া ভাঙাঘৰ ব্ৰিজ পাইছোঁহি। গণেশগুৰি হৈ আহিলোঁ। আজি গণেশগুৰি হৈ আহিবলগীয়া হ'লে SBত কাম এটা আছিলে। এইখন হ'ল ভাঙাঘৰ ব্ৰিজ। চৰি দেখাব নোৱাৰিলোঁ কাৰণ গাড়ী আছে আৰু বৰ গৰম, গতিকে মই অলপমান ৰখি লৈছোঁ ছাঁত। ইমান গৰমত জণ্ডিছ হৈ যাব নহ'লে। এইখনেই হৈছে ভাঙাঘৰ ব্ৰিজখন। সেইটো হ'ল বিগ বজাৰ, তাৰপিছত তাৰ লগতে পেণ্টালন্স লাগি আছে। আৰু এই খুঁটিটো যে দেখিছে এইটো হ'ল ये गांधी मंडप। इसमें फ्लैग, इसमें राष्ट्रीय फ्लैग लगाते हैं, लेकिन अभी नहीं है फिलहाल। और इस तरफ से जाते हैं, ये बाएं में जो जाते हैं, यहाँ ये फालेदी गले आपनालोकर आमार एखन हेरि पाए GMC भाङाघर हॉस्पिटल। यहाँ से बाएं जाने पर भाङाघर हॉस्पिटल मिलते हैं। এয়া হ'ল কাছাৰীৰ যিটো ৰোপ ৱে বুলি যে, এইটো আমাৰ হেৰিয়লৈ, এইটো উত্তৰ গুৱাহাটীলৈ গৈ আছে। সেইটো চোৱা, সেইটো হ'ল উমানন্দৰ দ্বীপটো, উমানন্দ মন্দিৰ। পোৱা গৈছে চাগে অলপকৈ বগাকৈ অকণমান জিলিকি আছে যে ওপৰৰ ফালে। কিমান সোনকালে গৈ পাব দেখিছে। এতিয়া যদি যাবলগীয়া হ'লে ইফালে কিমান ঘূৰি যাবলগীয়া হ'লে ব্ৰিজেদি, শৰাইঘাট ব্ৰিজটো। এইবাৰ ব্ৰহ্মপুত্ৰত পানী অলপ কম, যিটো নেকি এইটো দেখা পাইছে পোষ্ট। এই পোষ্টটো আগতে প্ৰায় মানে তলৰ যিখিনি গোল সেইখিনি নাইকিয়া হৈ যায়, এইবাৰ নাইকিয়া হোৱা নাই। হয়নে এইবাৰ পানী কম ন? ওপৰেদি গৈ আছে, উমানন্দ মন্দিৰৰ ওপৰেদি যাব। মোৰ অফিচ হ'ল ইয়াতে
বেছি গৰম লাগিলে অলপ আহি ইয়াত ছাইডত ৰওঁ, ভাল লাগে পৰিৱেশবিলাক চাই। এটা বক্স গৈ ইটোৰ পৰা পাইছে আৰু এটা আহিছে, এইটো এটা আহি আছে। এইটো দুটা ৰাস্তা আছে, এটা অহা এটা যোৱা। এইটো এতিয়া নেক্সটটো আহি আছে। মই আৰ্ট সম্বন্ধীয় ভিডিঅ'জ দি থাকিম, আৰ্টৰ ওপৰত চৰ্চা কৰি থাকিম। এনেদৰে মাজে মাজে কিছুমান ব্লগো দিম। এইটো চাওক কি ধুনীয়া লাগিছে বক্সটো, আহি আছে। হ'ব আৰু যদি ভাল লাগিছে ব্লগটো তেতিয়াহ'লে লাইক কৰিবা আৰু সুন্দৰ কমেণ্ট এটা কৰিবা। সুন্দৰ মানে যি আপোনালোকৰ ভাল লাগিছে বা বেয়া লাগিছে কি ধৰণৰ কৰিব লাগিব, কমেণ্ট এটা কৰিলে ভাল লাগিব। ছাবস্ক্ৰাইব কৰিব পাৰিলে ভাল লাগিলে, ছাবস্ক্ৰাইব কৰিব। এইটো হ'ল আমাৰ কাছাৰী ষ্টেচন আৰু ইয়াৰ বিপৰীত চাইডে উত্তৰ গুৱাহাটী ষ্টেচন। এয়াই আছিল মোৰ ঘৰৰ পৰিৱেশ, মোৰ অফিচৰ চৌপাশ আৰু উমানন্দ মন্দিৰ যিডাল ৰ'পৱে দেখুৱালোঁ। এয়া যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু এনেদৰে মাজে মাজে মই আৰ্টৰ ওপৰত চৰ্চা কৰিম আৰু মাজে মাজে এনেকৈ কিছুমান ব্লগছ আৰু দেখুৱাবলগীয়া বস্তু যদি পাওঁ দেখুৱাম। আজিলৈ আহিছোঁ, সকলোকে বাই।